हेलो फ्रेंड्स गुड मॉर्निंग सकलोके आरो মই দীপামণি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ব্লগছ দীপামণি নতুন এটা ভিডিও লৈ আৰু ইফালে এয়া আমাৰ মানুহজন ওলাইছে আৰু ইফালে আছে আমাৰ মা চাওক ইফালে এতিয়া যাব লৈছো মন্দিৰলৈ আৰু আপোনালোকেও থাম্বনেলটো দেখি গম পাইছে আমি কোন মন্দিৰলৈ যাব ওলাইছো তো আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব আৰু শেষত যে জনাবলৈ নাপাহৰিব আজিৰ ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগে যদি ভাল লাগে ভাল পাই তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ঠিক আছে তেনেহলে আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো বলক আমি এতিয়া যাব লৈছো আৰু এয়া চাওক ৰাতিপুৱাৰ ধুনিয়া সময় এইখিনি আৰু সকলোৱে এইখিনি সময়ত খোজ কাঢ়িব আহে ইমান ভাল লাগে এইখিনি সময়ত কৰবালে গৈ মা আৰু ভাইটি ইফালে মোৰ মানুহজন লগত মই আৰু এতিয়া আমি চাৰিজনে মন্দিৰলৈ বুলি ওলাইছো তো গৈ থাকো या फार्स्ट टाइम तेल डिपुते सोमाइছো कारण तेल নহলে গাড়ীখন নচলিব গতিকে তেল ভৰাই ল আৰু আমি ড্ৰাইভাৰজনক একো নিদিও ফ্ৰীতে পালো ড্ৰাইভাৰজন এয়া চাওক এতিয়া তিনিজনে চাহ কাপ লৈছো এটো গল শুকাই গৈছে একাপ চাহ খাও আৰু মন্দিৰ গলেও মনটো যদি সন্তুষ্ট থাকে ভগৱানো সন্তুষ্ট হয় তো চাহ কাপ খাই লও খালি চাহ কাপ আমি গুৱাহাটীহে পালো আৰু ঘৰৰ পৰা গুৱাহাটীলৈকে যিমান আহিলো আৰু হিমানে নগালৈকে যাব লাগিব আৰু এতিয়া 7:30 মান বাজিলে আজিৰ বতৰটো ইমান ঠিক নহয় চাকচোন আকাশখন ইমান কলা হৈ আছে আৰু হিদিনা ধুমুহা বৰষুণ অহাৰ পৰা সঁচাকৈ এটা কিবা ভয় সোমাই গৈছে এনেকুৱা কৰিলে ভয় লাগে এতিয়া বাটত ধুমুহা হিল নাপালে হল বৰষুণ পৰিলে বাৰু বিশেষ ক্ষতি নহয় ধুমুহা আৰু হিলৰ পৰা ভয় লাগে বহুত বেছি তো এতিয়া আৰু লাহে লাহে গৈ থাকো এতিয়া আকৌ গাড়ীৰ পৰা ৰখি দিলো কাৰণ গাড়ীখনৰ ইমান চলাই থাকিলে ইঞ্জিন গৰম হৈ যায় হে গাড়ীখনক অলপ ৰেষ্ট দিলো আৰু এয়া মানুহকেইটা অলপ ৰেষ্ট ল অলপ সময় বহিলো ইয়াতে আমাৰ ড্ৰাইভাৰজন কিন্তু বহুত ভাল দে যতে ৰখিব দিও ততে ৰখে যেতিয়া নামিব এজাক বৰষুণ প্ৰতিটো পালতে জাগিৰোডত চাহ পানী খাই আহিলো এতিয়া আকৌ মন্দিৰলৈ বুলি আগমন আমাৰ এতিয়া আমি মৰিগাঁও পালো আৰু কিমান কিলোমিটাৰ আছে 40 কিলোমিটাৰ আছে পাম আৰু এয়া আমি ফাইনেলি পাই গলো নগাঁও আৰু মহামৃত্যুঞ্জয় প্ৰথমখন গেট পাৰ হলো এতিয়া ভিতৰলৈ অলপ যাব লাগিব আৰু চাকচোন আমাৰ টমিও জনাই দিছে পাই গলো বুলি এইখিনি পোৱাৰ লগে লগে মোৰ পাঠশালা কলিবাৰী থানৰ কথা মনত পৰি গল তালৈ গলেও এনেকুৱা এটা ৰাস্তা পোৱা যায় তো যিসকলে পাঠশালা ওচৰত জানিছে এইখিনি দেখি আমি দূৰৰ পৰাই মহামৃত্যুঞ্জয় শিৱ বাবাৰ শিৱলিংগটো দেখিছো চাওক আৰু প্ৰথমে ইয়াৰ পৰাই মই সেৱা এটা ললো তো সকলোকে দেখালো দূৰৰ পৰাই আৰু এতিয়া ওচৰলৈ গৈ আছো ওচৰৰ পৰা ধুনীয়াকৈ দেখাম আপোনালোকক প্ৰথম আহিলো বাবে জনা নাই চাকি ক'ত দিব লাগে এতিয়া আমাক সিকিউৰিটিয়ে শিকাই দিলে আৰু এতিয়া ইয়ালৈ আহিছো আৰু সকলোকে জনাই দিলো ইয়াত চাকি দিব লাগে
আমি আজি মহামৃত্যুঞ্জয় দৰ্শন কৰিবলৈ ধুনীয়া সময়ত আহিছোঁ। একেবাৰে পাৰফেক্ট সময় বুলি ক'ব পাৰি এইখিনি। কাৰণ চাওকচোন, মানুহ দুনুহৰ ভিৰ একদম কম, প্ৰায় মানুহ নাই বুলিয়ে ক'ব পাৰি। তথাপিও আহিছে বাৰু, আৰু আজি এনেকৈ দৰ্শন কৰিবলৈ পাই খুব ভাল লাগিছে। সকলোখিনিতে আমি দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ। এতিয়া নেক্সট টাইম আহিলে মানুহ থাকিলে ভাল লাগিব। যিহেতু আমি ফাৰ্ষ্ট টাইম দৰ্শন কৰিলে সকলোখিনি, নেক্সট টাইম মানুহ থাকিলে ভাল লাগিব। ইয়াত প্ৰসাদ বিলাইছে, সেয়ে অলপ প্ৰসাদ ল'লোঁ। যিহেতু দৰ্শন কৰিবলৈ আহিছোঁ, অলপ প্ৰসাদ খাব পালে ভাল লাগে। আমি মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আহিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ, আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ। তো বহুত ভাল লাগিল আহি, আৰু আপোনালোকৰ মাজৰ যিসকলে এতিয়ালৈকে অহা নাই, এবাৰ আহিব, সঁচাকৈ খুব ভাল লাগে আহি। আৰু যিসকলে আহিছে তেওঁলোকেতো জানিছে। মই বেলেগৰ ভিডিঅ'ত দেখিছোঁ আৰু ভাবিলোঁ যিহেতু ময়ো ইয়ালৈ আহিছোঁ দৰ্শন কৰিবলৈ, তো এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ কাৰণে। ঠিক আছে, এতিয়া গৈ থাকোঁ ঘৰলৈ। এতিয়া ঘূৰি অহাৰ সময়ত খুব গৰম ধৰিছে, সেয়ে ডাব নাৰিকল খাবলৈ সোমালোঁ ইয়াতে। আৰু ইফালে চাওকচোন, মাৰ বেলেগ ঠাণ্ডা নাই, কেৱল কোলা ডালা এইবিলাকে লাগে, আৰু এখন চালনী ল'লে। কিবা এটা খাওঁ বুলি হোটেল বিচাৰি শেষত এইখন পালোঁ। আৰু চাওকচোন, ধুনীয়া ঠাইত আছে, চাৰিওপিনে ধুনীয়াকৈ গছ আছে, আৰু ঠাণ্ডা জেগাখিনি, ইয়াতে সোমালোঁ। ইফালে মাৰ পোলা পৰঠাখন শেষে হ'ল মোৰ ভিডিঅ' কৰোঁতে। আৰু ইফালে ভাইটি ক'ত ইফালে আছে কেক আৰু চাহ, আৰু আমাৰ মিষ্টাৰটো একদম শেষে হ'ল। ইফালে চাওকচোন, গোটেইকেইটাই খালে আৰু মোক একো নিদিলে। অৱশ্যে মোৰে খাব মন যোৱা নাই, সেয়ে নাখালোঁ। এতিয়া নাখাওঁ, পিছত খাম কিবা এটা। এতিয়া গাড়ীত বহি কলকে খাই গৈ আছোঁ আৰু। আমি এতিয়া পাই গ'লোঁ গুৱাহাটী, আৰু দাদাও আমাৰ লগত যাব। দাদা ৰুমলৈকে যাওঁ এতিয়া, আৰু একেলগে গোটেইকেইটাই ইয়াৰ পৰা ঘৰলৈকে যাম। দাদা অফিচত আছিলে, আৰু এতিয়া অফিচৰ পৰা উঠাই ল'লোঁ, ৰুমলৈকে যাওঁ আগতে। আৰু চাওকচোন, ঠাণ্ডা লাগিছে আমাৰ কাৰণে, বহুত গৰম পৰিছে। এতিয়া আহিছোঁ দাদাৰ ৰুমলৈ। দাদাৰ ৰুমটো এবাৰ চাই যাওঁ, আগতে দেখা নাই। আৰু ৰুমত চাহ খাই যাম। তুমি ক'ত? পিছতচোন। আৰু মায়ে চাওকচোন, মাৰ দাঁত বিকটা হাঁহি, আৰু ইফালে শলা দাঁতটো ওলাই আছে। আৰু ইফালে চাওকচোন, মিষ্টাৰে আহিয়ে পূৰা বিচনাত পৰি গৈছে। ড্ৰাইভ কৰিলে যে বহুত সময়, ভাগৰ লাগিছে বোলে। আৰু দাদাই মোক চাহ বনাব নিদিলে, দাদাই বনালে, আৰু ভাইটিও হেল্প কৰি আছে। দাদাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া পাৰিলে হোটেল সোমাম, আৰু নোৱাৰিলে ডাইৰেক্ট ঘৰ যাম। এতিয়া লেটচি খাওঁ গাড়ীত বহি। দাদাই ৰুমত খাবলৈ লৈ গৈছিল, কিন্তু তাত নাখালোঁ চাহ খোৱাৰ বাবে। এতিয়া খাওঁ, আৰু খাবলৈ খুব টেষ্টি। পিছৰ পিনে ইয়াত 3জন বহিছে, আৰু ড্ৰাইভাৰ চেঞ্জ হ'ল, দাদা এইবাৰ ড্ৰাইভাৰ হ'ল। এতিয়া আমি চাংচাৰি হোটেল পাই গ'লোঁ, আৰু এইখন হোটেলতে সোমাইছোঁ। প্ৰায় 3টা বাজিয়ে গ'ল, তথাপিও সোমালোঁ আৰু হোটেলত কিবা এটা খাবলৈ। এতিয়া খাই লওঁ। ইফালে মানুহজনে আৰু দাদাই ভাত খালে, আৰু মা, মই, ভাইটি আমি ৰুটি খাম। ঘৰ আহি পালোঁ, আৰু মই
গুৱাহাটী পাৰ হৈ তাৰপিছত ইমান গাটো বেয়া লাগিছে, মোৰ ভিডিঅ' কৰা জজটো নোহোৱা হৈ গৈছে, সেয়ে ভিডিঅ' কৰিব নহ'ল আৰু এতিয়া ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ। আৰু চাওকচোন ৰাতিপুৱা কি অৱস্থা কৰি থৈ গৈছোঁ ৰুমৰ, এইবিলাক চাফা কৰিব আছে। আৰু এতিয়া আলহীও আহিছে, গতিকে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। চাওকচোন এখেতে মোক জোকাব ধৰিছে। আৰু মোৰ চেনেলত যিসকলে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'ৰ পৰা মই দীপামণি বিদায় মাগিছোঁ। বাই বাই।